নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল। ফ্ৰেণ্ডছ, আজি আপোনালোকৰ মাজত এটা ভাল খবৰ আনিছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে নাইবা বহুতো শিক্ষিত নিবনুৱাই আশা কৰে মই চৰকাৰী চাকৰি কৰিম। তো ফ্ৰেণ্ডছ, তেওঁলোকৰ বাবে এই ভাল খবৰটো দিছোঁ। আপোনালোকে এগ্ৰিকালচাৰত এপ্লাই কৰিব পাৰে। ইয়াৰ অৰ্হতা লাগিব কিমান মই সম্পূৰ্ণ ডিটেইলছ দেখুৱাই দিম আপোনালোকক। আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব অহা 27 ফেব্ৰুৱাৰীৰ পৰা, আৰু লাষ্ট ডেট হৈছে অহা 13 মাৰ্চ। তো ফ্ৰেণ্ডছ, আপোনালোকে অতি সহজে এপ্লাই কৰিব পাৰে। মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দেখুৱাই দি আছোঁ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব, নহ'লে আপুনি বহুত গুৰুত্বপূৰ্ণ কথাখিনি আপুনি পাহৰি যাব নাইবা মিছ কৰিব। তো ফ্ৰেণ্ডছ, বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো ব্লগ আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকক মই সবিশেষ দেখুৱাই দি আছোঁ। ইয়াতে লিখা আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2021। ইয়াতে পোষ্ট আছে 1837টা, গ্ৰেড 3 আৰু গ্ৰেড 4। তো ফ্ৰেণ্ডছ, আৰু কোৱালিফিকেশ্যন কিমান লাগিব, কেতিয়া এপ্লাই কৰিব লাগিব মই দেখুৱাই দি আছোঁ। ইয়াতে আপোনালোকে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 13 তাৰিখ, অৰ্থাৎ অহা মাৰ্চৰ 13 তাৰিখলৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে কেইটামান গুৰুত্বপূৰ্ণ কথা আছে মই দেখুৱাই দি আছোঁ আপোনালোকক। গুৱাহাটী ইউনিভাৰ্চিটি হেজ ৰিলিজড এ নোটিফিকেশ্যন ফৰ দ্য ৰিকুৱাৰমেণ্ট অফ 1837 গ্ৰেড 3 এণ্ড গ্ৰেড 4। ইয়াতে দেখা পালে গুৱাহাটী ইউনিভাৰ্চিটিৰ দ্বাৰা এইটো প্ৰকাশ কৰা হৈছে। ভেকেঞ্চি আণ্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছাম, খানাপাৰা এণ্ড ইটছ ডিষ্ট্ৰিক্টছ অফিচ। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেট মেই এপ্লাই অনলাইন হিয়াৰ। তো ফ্ৰেণ্ডছ, মই আপোনালোকক আৰু সবিশেষ দেখুৱাই দি আছোঁ কিছুমান কথা, কোনকেইটা বিভাগত কিমান পদ খালী আছে। তো ইয়াতে আপুনি দেখা পাইছে 1 নম্বৰত এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট। ইয়াতে পোষ্ট খালী হৈ আছে 1581 পোষ্ট, আৰু ইয়াতে চেলাৰী দিব কিমান 14,000 পৰা আৰম্ভ কৰি 16,500 লৈকে, আৰু গ্ৰেড পে আছে 6,200। ইয়াতে 2 নম্বৰত আছে জুনিয়ৰ এছিষ্টেণ্ট, পোষ্ট খালী হৈ আছে 200টা পোষ্ট, আৰু ইয়াতে চেলাৰী দিব কিমান আপোনালোকে দেখা পাই আছে। মই পোষ্টকেইটা কৈ দি আছোঁ সবিশেষভাৱে। ইয়াতে ষ্টেনোগ্ৰাফাৰ পোষ্ট খালী হৈ আছে 8টা, আৰু 4 নম্বৰত ষ্টেনোটাইপছ, ইয়াতে পোষ্ট খালী হৈছে 5টা। ইংলিছ অফিচাৰ লাগে 4টা, এছামিছ অফিচাৰ লাগে 1টা, আৰু ইয়াতে 5 নম্বৰত উল্লেখ কৰা আছে ইলেক্ট্ৰিচিয়ান, ইয়াতে অফিচাৰ লাগে 4টা, আৰু 6 নম্বৰত আছে PIFIFS কম্পিউটাৰ, ইয়াতে 24টা পোষ্ট খালী আছে। মেকানিক জিউট, ইয়াতে 6টা, আপোনালোকে 6টাৰ বাবে এপ্লাই কৰিব পাৰে। আৰু গ্ৰেড 4 ইয়াতে পোষ্ট খালী হৈ আছে 9টা। আপোনালোকক চেলাৰী প্ৰদান কৰিব 12,000 পৰা আৰম্ভ কৰি 35,000। ইয়াতে গ্ৰেড পে আছে 3,900। তো ইয়াতে কিছুমান কথা উল্লেখ কৰা আছে। Only short notification has been released. For further details, applicants are requested to visit the Guwahati University website. তো এই গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটটোত ভিজিট কৰি কিনে আপোনালোকে 27 তাৰিখৰ পৰা, অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে। ফাৰ্দাৰ আপডেটছ ৰেগুলাৰলি। হাউ টু এপ্লাই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন বাই ভিজিটিং গুৱাহাটী ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইট। তো এইটো গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰে। ইম্পৰ্টেণ্ট ডেটছ অফ এগ্ৰিকালচাৰ, ইয়াতে আপোনালোকে 27 তাৰিখ, অৰ্থাৎ অহাকালিৰ পৰা আৰম্ভ হ'ব 13 মাৰ্চলৈকে। আৰু আপোনালোকক ডিছক্ৰিপশ্যনত লিংকটো দি ৰাখিছোঁ, তাতে যাই কিনে আপোনালোকে সবিশেষ চাব পাৰে, আৰু কেনেকৈ এপ্লাই কৰিব লাগে তাতে গম পাব। এতিয়া শ্বৰ্ট নটিফিকেশ্যনৰ যিটো এডভাৰ্টিজমেণ্ট এইটো আছে, আৰু এডভাৰ্টিজমেণ্ট ডিটেইলছ কামিং চুন। তো এডভাৰ্টিজমেণ্ট ডিটেইলছটো আহি আছে, আপোনালোকে পাই যাব। তো ফ্ৰেণ্ডছ, মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।